guys, welcome my YouTube channel. আজি লৈ আহিলো এটা another vlog. So এতিয়া মই উঠি গলো আৰু এটা টাইমিং হৈছে 3টা বাজিছে। মই আজি বহুত লেট কৰি উঠিছো কিয়কি মই ৰাতিটো টোপনি আহা আছিল। মই শুইছো ৰাতিপুৱা 4টা মানত আৰু উঠিছো 2:30 মানত এনেকুৱাতে উঠিছো। তো এটা ঘৰৰ কাম অলপ চলপ হৈ গৈছে আৰু আজি ব্লগটো কিহৰ ওপৰত হ'ব এটো আপোনালোকে থাম্বনেল চাই গমে পাই যাব। ঠিক আছে, সব ব্লগটো চাব কাৰণে পিছলৈ চাই থাকিব, গোটেই ব্লগখন চাব আৰু যদি ভাল লাগে ক'ব পিছলৈ কৈ দিব। আৰু এতিয়া যেহেতু মই একো খোৱা নাই, মই জাস্ট মুখটো ধুলো, তো মই কিবা এটা খাই লম। ইফালে ভাত বহাই দিছো, তো ভাতে খাম আৰু ইমান লেট কৰি উঠিছো। তো খাই দে একেবাৰে ৰেডি হ'ম আৰু তো আমি যাই আছো আজি ক'বাত এটা জাগাত। তো তাতে কাৰণে মই আজি একদম ধুনীয়াকৈ ৰেডি চেডি হ'ম আৰু তো পিছলৈ দেখাম আৰু তো তেতিয়ালৈ ব্লগটো চাই থাকক। সো হে গাইজ, এতিয়া মই মানে বৌ ঘৰত আহিছিলোঁ আৰু যেহেতু আহি পেলাই মানে মই কি পিন্ধি যাম আজি কৈছোঁ যিবা ক'বাত যাম বুলি যিহেতু। চ' কি পিন্ধি যাম সেইটোৰ কাৰণে কাপোৰ চইচ কৰি ল'লোঁ। এনেতো মই ভাবিছিলোঁ যে ৰ'বা মই আইনাত চাই আছোঁ। এনেতো মই ভাবিছিলোঁ যে যেহেতু মই লেহেংগা পিন্ধি যাম আৰু লেহেংগাটো নিপিন্ধিলোঁ, তো যেহেতু লেহেংগাটো নিপিন্ধিলোঁ ইফালে মানুহ কেইটামান বকি আছে হা, এইবিলাক কেয়াৰ নকৰোঁ মই। তো যিহেতু লেহেংগা পিন্ধি যাম বুলি ভাবিলোঁ কিয় লেহেংগাটো বহুত হেভি আৰু হেভি লেহেংগা পিন্ধি মানে মই কাৰত বহিব নোৱাৰিম যিহেতু। চ' চিম্পল এটা মই ফ্ৰক চইচ কৰি লৈছোঁ, সেইটো পিছলৈ দেখাই দিম মই। চ' মোৰ বৌকো মই সজাই দিম আজি আৰু মই সজিম নতুনকৈ ধুনীয়াকৈ। কি যে কৈ আছোঁ একো নাজানো, কনফিউজ হৈ আছোঁ মানে। এক্সাইট চ' এতিয়া মানে আমি যাই আছোঁ কচমেটিক দোকানত বৌৰ লগত। মই যিহেতু আইলেছেছ কিনিম, অলপ আইলেছেছ কিনিম আৰু বৌয়ে কণ্ডিশ্যনাৰ চেম্পু কিনিব। তো সেইটো ৰেডি হৈছোঁ মই, বৌ ৰেডি হৈ আছে, পিছলৈ দেখাই আছোঁ, চাই থাকক ব্লগটো কি হয়। চ' এই গাইজ, মই মানে বৌৰ লগত কচমেটিক দোকানৰ পৰা আহি গ'লোঁ। চ' মানে তাতে আইলেছেছটো নাপালোঁ যিহেতু যোনটো আমাক লাগিছিলে। এতিয়া আইলেছেছৰ কাৰণে মই আকৌ যাই আছোঁ অলপ বজাৰৰ ফালে। তো দাদাৰ লগতে ওলাইছোঁ আৰু এটা দাদাক লগ পালোঁ আৰু তো টমটমত উঠি গ'লোঁ। তো টমটমতে যাম এতিয়া আৰু এইখানে। পিছলৈ চাই থাকক। মই তাৰে পৰা আহি আকৌ গা ধুম যিহেতু মুখত অলপ এল'ভেৰা মানে গছৰ এল'ভেৰা যোনটো নিজে লগাই সেইটো এল'ভেৰা অলপ লগাম, তাৰপিছত গা চা ধুই ল'ম। তো আহি পেলাই দেখাই আছোঁ, পিছত ৰেডি হৈ দেখাম একেবাৰে। তো অলপ টাইম লাগিব, তো চবখিনিতো ব্লগত কৰা নাযায় যিহেতু মোবাইল ধৰা মানুহো নাই আৰু ষ্টেণ্ডো নাই মোৰ, যিহেতু তো নিজে কৰিব লাগে। তো পিছলৈ চাই থাকক কি হয়। আৰু আহিলোঁ মই এতিয়া বজাৰৰ পৰা। চ' এতিয়া মই পামেই আৰু পিছলৈ চাই থাকক। হাই গাইজ, তো মই এতিয়া গা চা ধুই ল'লোঁ আৰু এতিয়া মই এনেই জাষ্ট অলপ খোজকাঢ়ি আছোঁ। গা চা ধুই ভাত খাই ল'লোঁ আৰু এইটো কুৰ্তিয়ে পিন্ধিলোঁ যিহেতু তেতিয়া ধুৱাই আছিলে। আৰু তো আমি য'ত যোৱাৰ কথা আছিলে অলপ দেৰি আছে যাবলৈ। তো এতিয়া জাষ্ট অলপ মই ফুৰিম, ৰিলচ চিলচ বনাম, তাৰপিছত যোৱাৰ আগে আকৌ ব্লগটো ষ্টাৰ্ট কৰিম। তেতিয়ালৈ চাই থাকক কি হয়। চ' হে গাইজ, এতিয়া আমি ৰেডি হৈ গৈছোঁ আৰু যিহেতু মই ৰেডি হৈছোঁ, মই লেহেংগা পিন্ধিছোঁ চাব পাৰা। তো বেছি ভালকৈ দেখা নাযায় যিহেতু মোৰ কেমেৰা ধৰা মানুহ নাই। আৰু এতিয়া আমি ওলাই আছোঁ যাবৰ কাৰণে য'ত যোৱা আছিল। তো যাই লওঁ, পিছলৈ দেখাই থাকিম যিহেতু গাড়ীত ৰাতিকৈ যাই আছোঁ। আৰু ইফালে আমাৰ বৌ আছে, বৌকো মই সজাই দিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাবা। এইটো আমাৰ বৌ, এইটো আমাৰ বৌক কেনেকুৱা লাগিছে চা, পুৰা ফুল লুক ধন। আমাৰ বৌ অলপ তামোল খাইছে। ইফালে আমাৰ দাদা এটা আছে। দাদা কেনেকুৱা ফিল? ভাল মজা? অঁ, চ' এইফালে মই আছোঁ, এতিয়া আমি ওলাই আছোঁ। তো পিছলৈ চাই থাকক ব্লগটো কি হয় আজি আৰু ক'লৈ যাওঁ এক্সাইট হৈ থাকক আৰু ঠিক আছে। তো দেখাই থাকিম আৰু পিছলৈ। তো চ' এই গাইজ, এতিয়া আমি যাই আছোঁ, গাড়ীত বহি আছোঁ আৰু এতিয়া চাব পাৰিছা
পালোঁ য'ত আহিব লাগিছিল আমাক তো দাদা এতিয়া পাৰ্কিং কৰিব গাড়ী এইফালে বৌ ৰখি আছে আৰু এইফালে মই আছোঁ আৰু চ' ফাইনেলি আমি আহি পালোঁ য'ত আহিব লাগে তো চাই থাকক তেতিয়ালৈকে দেখাই আছোঁ ক'ত আহিছোঁ আমি হয়নে দেখাই আছোঁ চ' আহিছোঁ আমি ক'ত চান্দমাৰি নে আমি আহিছোঁ চান্দমাৰি কি কৰিব আহিছোঁ পিছত দেখাই আছোঁ মই সেইকাৰণে ব্লগ নকৰোঁ মই না ব্লগ সেইকাৰণে নকৰোঁ জানা মোৰ বহুত লাজ লাগে কিয় মই যেতিয়া ব্লগ কৰোঁ ন ফ্লেছটো অন কৰি ৰাখিলে চবে কৈ থাকে কি ফ্লেছ জ্বলি আছে ন সেইদিনা মই ফ্লেছ জ্বলাই এনেকৈ কৰি আছিলোঁ তেতিয়া চবে কয় কি মানে ফ্লেছ জ্বলি আছে লাজে পাই যাওঁ চ' চাই থাকক পিছলৈ দেখাই আছোঁ ফাইনেল ক'ত যাওঁ আৰু চ' হে গাইজ ফাইনেল লুক চাওক আমি ক'ত আহিছোঁ চ' আমি আহিছোঁ বিয়া খাবলৈ এতিয়া আমি ফটো চটো তুলি ল'লোঁ আৰু ইয়াতে আমি বহি আছোঁ বৌ খাই আছে পকৰি খাই আছে বৌয়ে পকৰি খাই আছে মই খাই আছোঁ আমি খাবলৈ আহিছোঁ ইয়াতে ৰখি আছে বৌ খাবৰ কাৰণে আৰু ইয়াতে প্লেট ল'ম চ' এই গাইছ একেবাৰে লৈ লওঁ তাৰপিছত দেখাই আছোঁ ইফালে লৈ আছোঁ
এতিয়া আমি খাব বহিছোঁ আৰু এয়া দেখা পাইছে লৈ লৈছোঁ মই যিহেতু চব খাব নোৱাৰোঁ তো যি খাওঁ আৰু লৈ লৈছোঁ। এইফালে মই বহি আছোঁ, এইফালে চুন বাইদেউ বহি আছে। চুন বাইদেউ কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? অঁ চ' এতিয়া এটা খোৱাৰ আয়োজন কৰিছে, খুব ভালকৈ কৰিছে দেই, খুব ভাল লাগিছে আহি। চ' এইফালে মোৰ দাদা বৌ খাই আছে আৰু এইফালে মই বহি গৈছোঁ, এতিয়া খাওঁ আৰু। চ' তেতিয়ালৈ চাই থাকক আৰু ঘৰত যাম আৰু খাই পেলাই। চ' তেতিয়ালৈ চাই থাকক আৰু। গাইজ ভাত চাত খাই ল'লোঁ, এতিয়া মই পাণ খাম যিহেতু। চ' ইয়াতে বহুত টাইট হৈ গৈছে দেই মোৰ। মই বহুত টাইট হৈ গৈছোঁ, ফ্লেছটো জ্বলাই লওঁ। আও বৌ এয়া মই উঠিছোঁ গাড়ী, যিহেতু মই গাড়ীত উঠি গ'লোঁ আৰু বৌ ইফালে আছে। অ' বৌ মই গাড়ীত বহি গ'লোঁ, এতিয়া চাৰিব পাৰিছে মোক। গাড়ীত বহি গ'লোঁ, এতিয়া আমি ঘৰলৈ যাই আছোঁ। যিহেতু মোৰ বহুত কি ক'ম আৰু, মই বহুত কিবা হৈ গৈছে, কিবা হৈ গৈছে মোৰ। মই নাজানো দেই মোক দেখা যাই আছে কি নাই। মই ইফালে আইনাৰ ফালে চাই আছোঁ, মোক দেখা যাই আছে। যিহেতু মই চেণ্ডেলটো খুলি লওঁ, যিহেতু মোৰ ভৰি পূৰা কাটি গৈছে, বহুত ডাঙৰ হেৰি কৰিছোঁ। তো পিছলৈ দেখাই আছোঁ ঘৰত যাই কি হয়। এতিয়া আমি ঘৰলৈ যাই
আহি পালোঁ আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছোঁ বহুত মানে ভাগৰ লাগি গৈছে এই 9টা বজাতে গৈছিলোঁ এতিয়া মানে 11:30 পাৰ হৈছে আৰু এতিয়া মই ঘৰ আহি পালোঁ চ' আজি ব্লগখিনি এইখিনিলৈকেই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পিছলৈ আগবাঢ়ি থাকিম আৰু নতুন নতুন ব্লগ আনি থাকিম চ' আপোনালোকে সহায় কৰিলে নিশ্চয় ওপৰলৈ যাব পাৰিম চ' কিবা যদি ভুল হয় ক্ষমা কৰিব আৰু নেক্সট ব্লগলৈকে ৱেইট কৰিব ধন্যবাদ দাদা